কলেজত সিলেকশ্যন পাইছা বা যিখন কলেজত এপ্লাই কৰিছা ফাৰ্ষ্ট লিষ্টত নাম আহিছে তোমাৰ সেইখন কলেজত এডমিশ্যন নল'লে স্পট এডমিশ্যন পাবানে সেইবোৰ কলেজত এডমিশ্যন কৰিব পাবানে কমপ্লিট প্ৰচেছ কি আছে গতিকে মই বেছি দেৰি নকৰি ভিডিঅ'টো আৰম্ভ কৰি আছোঁ তোমালোকে ভিডিঅ'টো শেষলৈকে চাবা প্ৰথম কথা কি তোমাৰ মনত প্ৰশ্ন আছে যে এতিয়া মই ধৰি লোৱা দুখন কলেজ আছে এ আৰু বি এ কলেজতো এপ্লাই কৰিছা বি কলেজতো এপ্লাই কৰিছা এ কলেজখনত সিলেকশ্যন পাইছা কিন্তু বি কলেজখনত পোৱা নাই তুমি ভাবি আছা কি যে যেহেতু মোৰ পাৰ্চেণ্টেজ অলপমান ভাল মই বি কলেজখনত মই সেকেন্ড লিষ্টত পাই যাম এতিয়া হয়তো তোমাৰ যদি জেনাৰেল হোৱা তেন্তে চান্স বহুত কম এতিয়া ধৰি লোৱা তুমি নাপালা সেকেন্ড মেৰিট লিষ্টত বি কলেজখনত নাপালা এতিয়া তোমাৰ কি হ'ব তুমি হয়তো চিন্তাত পৰি যাবা যে মই কি কৰিম আৰু কি নকৰিম তুমি যে বি কলেজখনত পঢ়িব ইচ্ছা কৰা সেই বি কলেজখনতো পাবা কেৱল মাত্ৰ তোমাৰ যদি স্পট তেওঁ বি কলেজখনত পঢ়িব গ'লে সেকেন্ড মেৰিট লিষ্টত যদি নোপোৱা স্পট এডমিশ্যন কৰিব লাগিব আৰু স্পট এডমিশ্যনৰ ক্ষেত্ৰতো এনেকুৱা তুমি যিখন ছাবজেক্টত মেজৰ ল'ব বিচাৰি আছা সেই ছাবজেক্টটোত যদি সেই ডিপাৰ্টমেণ্টৰ সিট খালী যদি থাকে তেন্তে সেই ডিপাৰ্টমেণ্টতে তুমি স্পট এডমিশ্যন কৰিব পাৰিবা আৰু যদি সেই ডিপাৰ্টমেণ্টত সিট খালী নাথাকে তেন্তে বেলেগ ডিপাৰ্টমেণ্টত যাব লাগিব যে স্যাৰ আপোনাৰ তাত সিট খালী আছেনে আপোনাৰ ডিপাৰ্টমেণ্টত মই ল'ব বিচাৰি আছোঁ আপোনাৰ তাত সিট খালী আছেনে যদি খালী থাকে তেন্তে বি কলেজখনতো তুমি এডমিশ্যন পাই গ'লা সেই বেলেগ ডিপাৰ্টমেণ্টত আৰু যদি তোমাৰ ডিপাৰ্টমেণ্টত থাকে তেন্তে ভাল কথা তোমাৰ ডিপাৰ্টমেণ্টতে এডমিশ্যন লৈ ল'বা স্পট এডমিশ্যন আৰু মোৰ হিচাপত স্পট এডমিশ্যন তুমি যিখন ছাবজেক্টতে মেজৰ ল'ব বিচাৰিছা বা এপ্লাই কৰিছা সেইখন ছাবজেক্টতে স্পট এডমিশ্যন থাকে তাৰ কাৰণ তেওঁলোকৰ বা ডিপাৰ্টমেণ্টৰ হাতত নহ'লেও 5টা বা 2টা বা 3টা সিট খালী থাকে আৰু তোমাৰ প্ৰথম কথাটো যেটো আছিল সেই কথাটো হ'ল কি যে যিবোৰ কলেজত সিলেকশ্যন পাইছোঁ যিবোৰ কলেজত সিলেকশ্যন পাইছা সেইবোৰ কলেজতো এতিয়া ধৰা তুমি ফাৰ্ষ্ট মেৰিট লিষ্টত সিলেকশ্যন পাইছা ফাৰ্ষ্ট মেৰিট লিষ্টতো এডমিশ্যন লোৱা নাই তেওঁলোকে ভাবিব যে তেওঁ আমাৰ তাত নপঢ়িব গতিকে তোমাৰ নামটো কাটি দিব তোমাৰ নামটো ৰেড কলম দি দাগ দি ৰাখিব যে এওঁ যদি স্পটত আহে তেন্তে এওঁক আমি ল'ব বিচাৰিম আৰু যদি তোমাৰ নামটো দাগ দি ৰাখিল সেকেন্ড মেৰিট লিষ্টত কিন্তু তোমাক বাদ দি যিকেইটা সিট বাকি থাকিব তোমাৰ এডমিশ্যন কিন্তু তেওঁলোকে অলৰেডি ভাবি ল'ব যে তুমি আমাৰ কলেজত নপঢ়িবা সেইকাৰণে তোমাক কিন্তু বাদ দিব একেবাৰে যে তুমি আউট অফ দ্য সিলেবাছ তোমাক বাদ দি তেওঁলোকে যিমান কেইটা সিট বাকি আছে সেই সিট কেইটা একেবাৰে ভৰপূৰ কৰি দিব কমপ্লিট কৰি দিব গতিকে পিছত যদি তুমি বিচৰা যে মই স্পট এডমিশ্যন কৰিম একেবাৰে সেম কলেজ বিৰ ক্ষেত্ৰত মই যেনেকুৱা ক'লোঁ যে স্পট এডমিশ্যন কৰিব লাগিব সিলেকশ্যনত যিবোৰ পাইছা সেকেন্ড মেৰিট লিষ্ট নহয় ফাৰ্ষ্ট মেৰিট লিষ্টত যি কলেজখনত সিলেকশ্যন পাইছা সেই কলেজখনত গৈ তোমালোকৰ স্পট এডমিশ্যন কৰিলে হৈ যাব আৰু স্পট এডমিশ্যনৰ নিয়মটো তোমালোকক কৈ দিছোঁ গতিকে আকৌ ক'বৰ দৰকাৰ নাই গতিকে ছাত্ৰ ছাত্ৰীসকল তোমালোকৰ নিয়মটো এনেকুৱাই স্পট এডমিশ্যনত তোমালোকে পাবা যিখন কলেজতে এপ্লাই কৰিছা সেইখন কলেজতে পাবা স্পট এডমিশ্যনত ঠিক আছে আৰু যদি তেনেকুৱা নহয় তুমি যিখন কলেজত সিলেকশ্যন পাইছা তাত যাবা তুমি যিখন ডিপাৰ্টমেণ্টত পাবা তাতে স্পট এডমিশ্যন কৰিলে হৈ গ'ল কাৰণ তোমাৰ নামটো ফাৰ্ষ্ট মেৰিট লিষ্টত আছে তেওঁলোকে এটা দাগ দি ৰাখিছে ঠিক আছে